ভিডিওটো লাইক কৰিব, সাবস্ক্রাইব কৰিব আৰু মোৰ ভিডিও পোনপ্ৰথমে চাবলৈ প্লিজ প্ৰেছ বেল আইকন। থ্যাংক ইউ। কোভিড প্ৰটোকল মানি লৈ আমি এতিয়া পাহাৰত আহি আছে অলপ এনজয় কৰিবলৈ, লকডাউন বুলি কয়। খোপা দি দিম, তাৰপিছত আমাৰ এইফালে আছে মাংস আছে আৰু কেইটামান চুঙত আমি মাংস সোমাই দিম তাতে। তাৰপিছত আমাৰ ভাত ৰেডি, চুঙা পৰা ভাত আৰু ব্ৰইলাৰ মাংস। নিমখ হালধি জলকীয়া চব দি দিয়া হ'ল। এতিয়া তেল সানি দিয়া হ'ল, মছলা চছলা নিদিয়ে ন, এইবিলাক দি দিয়া হ'ল আমাৰ। এতিয়া আমি চুঙাত ভৰাম, তৰাপাতৰ সময়ত আমি চুঙাত সোমাই দিম। মানে ইয়াত আদা নহৰু জলকীয়া আৰু বীজ জলকীয়া চব এতিয়া টেষ্টি হ'ব মানে বস্তুটো। এতিয়া আমি ইয়াত জাষ্ট সোমাবলৈ বাকী, চুঙাত সোমাবলৈ বাকী। তাৰপিছত আমি জোৰত দেখিম। বীজ জলকীয়া কেইটা দিয়া হৈছে ইয়াত? বীজ জলকীয়া আমাৰ 3টা দিয়া হৈছে। খাব পাৰি ন? খাব পাৰি, ট্ৰেডিশ্যনেল ফুড। ট্ৰেডিশ্যনেল ফুড লগটো চাই থাকক আপোনালোকে, বহুত মজা পাব। ট্ৰেডিশ্যনেল ফুড। আপোনালোকক দেখাই আছো দেই এইটো। মজা মজা। কিহেদি লগাই? তৰা পানীৰে লগাওঁ।
খোৱা বোৱা হৈ গ'ল এইটো আমাৰ নিমখ লাগিছে এইটো নিমখটো আমি লাকি ড্ৰ পাতিম বলক এয়া আমাৰ এয়া লৈ মেলি ওলাইছে আৰু আমি ওলাইছো এতিয়া ফাইনেলি ঘৰপালা ৰাওনা হোৱা কেনেকৈ লাগিলে খানা বহুত টেষ্টি হৈছে কাম মই নিজে বনাইছো চুঙা পোৱা ভাত মানুহে কৈছে নিমখ অলপ বেছি হৈছে নিমখ অকণ বেছি হ'ব আৰু কোনো কিবা নাই বাৰু ঠিকে আছে ঠিক আছে আমি আৰু আকৌ নেক্সট ভিডিঅ'ত লগ পাম এনেকুৱা ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তেনেকুৱা আপোনালোকে ভাল ভাল প্লেচখন আপোনালোকক দেখাবলৈ আমি কিবা আকৌ আমি পৰহিলৈ যাম ক'ত পৰহিলৈ আৰু আগলৈ যাম পৰহিলৈ যাম আমি য'ত নেকি আহি আছোঁ তাতকৈ আমি আগলৈ যাম বহুত ভাল ভাল জেগা আছে আপোনালোকে দেখা পাব এইটো ভিডিঅ' মই কাইলৈ আপলোড দিম আমি কাইলৈ মানে দিয়া মানে আমি পৰহিলৈ যাম ন পৰহি ভিডিঅ'টো আকৌ তাৰ পিছদিনাখন পাব অ'কে বাই থেংক ইউ ষ্টে টিউন কৰোণা ভালকৈ থাকিব জীয়াই থাকিব মাস্ক লগাই থাকিব বাই বাই